আগতে এই ৰুমটোত আমি ছাগলী ৰাখিছিলোঁ, কিন্তু এতিয়া আমি ছাগলী নাৰাখোঁ। এই ষ্টৰ্মৰ দৰে হৈছে, সকলো ভগা চিগা বস্তু ৰাখিছে। আৰু এই দৰ্জাখন খুলি এনেকৈ গ'লোঁ আমি, আৰু ভিতৰৰ পৰিৱেশটো এইটো মই দেখুৱাই দিম। বনৰীয়া জীৱ জন্তু অনিষ্ট কৰিবলৈ নাপায় যদিও উপায় নাই, কাৰণ আমাৰ ঘৰত থকা মেকুৰীজনীয়ে পোৱালি দিছে, আৰু পোৱালিকেইটা ইয়াতে আমাৰ ভগা চিগা বস্তুৰ তলত ৰাখিছে। আৰু কেতিয়াবা ভয় আছে, কাৰণ 4টা পোৱালি অনিষ্ট কৰিব বুলি, আক্ৰমণ কৰিবলৈ। কাৰণ এদিন মোক আক্ৰমণ কৰিছিল, সেয়ে ভাবিছোঁ অকণমান ডাঙৰ হোৱাৰ পিছত সিহঁতক ক'ৰবাত থৈ আহিব লাগিব। উপায় নাই, কাৰণ এনেকৈ ঘৰত ৰাখিব নোৱাৰোঁ। আমাৰ ছাগলী আছে, মুৰ্গী, হাঁহ, কুকুৰা সকলো আছে। আৰু সৰু পোৱালিবিলাকে এনেকৈ ঘূৰি ফুৰিলে আক্ৰমণৰ ভয় এটা আছে বুলি ভাবি 2 দিনমানৰ পাছত ৰাখিম বুলি ইয়াত ভাল জেগা ঠাইত থৈ আহিম বুলি ভাবিছোঁ। আৰু এয়া দেখুৱাইছোঁ আমাৰ এই ইয়াতে তলতে বাঁহ সাজিছে গাঁত খান্দি। সেয়া মই ভিডিঅ'টো বনাইছোঁ, কাৰণ বনৰীয়া হওক বা ঘৰচীয়াই হওক, জীৱ জন্তু অনিষ্ট কৰিবলৈ নাপায়। আৰু তাকে ভাবিছোঁ, এতিয়া মেকুৰীজনী অহা নাই বাবে মই ভিডিঅ'টো কৰিলোঁ। মেকুৰীজনী আহিলে বাৰু মই মেকুৰীজনীক দেখুৱাই দিম। বহুত ডাঙৰ, বহুত ধুনীয়া মেকুৰীজনী। পোৱালিকেইটাৰ আজি 4 দিন হ'ল জন্ম পাবৰ। আৰু এয়া মাকজনী বাহিৰলৈ ওলাই গৈছে কাৰণে ভিডিঅ'টো বনাইছোঁ। এইকেইটা আছিল। আৰু এতিয়া আহিছে মাকজনী, স্পেচিয়েলিকৈ আহিছে, দেখিছে? এয়া স্পেচিয়েলিকৈ আহিছে। আৰু ঘৰৰ দৰ্জাখন খুলিব এতিয়া। ঘৰৰ দৰ্জাখন খুলিলে ভিতৰত সোমাই গ'ল, গাঁতৰ পিনে গৈ আছে। এয়াই আছিল মেকুৰী ভিডিঅ'টো।